নাই দাদা মানুহে এটাই কথা মানুহে কেতিয়াও হাৰিবলগীয়া দলটোৰ এগৰাকী ইংৰাজী ভাল কোৱা মানুহক এটাও ভোট নিদিয়ে দিব নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধিজনক দিব হিমন্ত বিশ্বৰ প্ৰতিনিধিজনক কাৰণ আমাক শান্তি লাগে সমৃদ্ধি লাগে প্ৰগতি লাগে আৰু অঞ্চলটোৰ বিকাশ লাগে তাত উজনিৰ গৌৰৱ গগৈ আৰু অখিল গগৈৰ অবিহনে অসমৰ ৰাজনীতিত হৈ পৰিছে বিকল নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰিয় বন্ধু বান্ধৱীসকল পবিত্ৰ মাৰ্ঘেৰিটা ওৰফে পবিত্ৰ গগৈয়ে সাংসদ পদ গ্ৰহণ কৰাৰ পাছতে বিস্ফোৰক মন্তব্য আগবঢ়াইছে পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিপক্ষে কি কৈছে গৌৰৱ গগৈ আৰু অখিল গগৈক বিশেষভাৱে তুচ্ছ তাচ্ছিল্য কৰা দেখা পোৱা গৈছে আপোনালোকৰ বাবে লৈ আহিছোঁ এই প্ৰতিবেদনটো পবিত্ৰ মাৰ্ঘেৰিটাইনো গৌৰৱ গগৈ আৰু অখিল গগৈক প্ৰকৃততে কি ক'লে সম্পূৰ্ণ প্ৰতিবেদনটো আগবঢ়াইছোঁ তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় যোগিতা কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ জনাবলৈ পাই মই কৈছোঁ ভাৰতৰ অন্যতম যিসকল সফল সাংসদ আছে যিসকলে লোকসভাটোত বেছি কাম কৰিছে তাৰ ভিতৰত অন্যতম দুজনৰ নাম যদি কওঁ প্ৰদান বৰুৱা মই অনঅফিচিয়েল ৰেকৰ্ড কৈছোঁ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়া মাজুলীৰ দলংকেইখন ৰাজ্য চৰকাৰে আগভাগ লৈছে কিন্তু তাত ভূমিকা প্ৰদান বৰুৱা আটাইতকৈ বেছি আৰু তাত অনুপ্ৰেৰণা আটাইতকৈ বেছি সাংসদ তপন গগৈ কাৰণ তেওঁৰ সমষ্টি আৰু মাজুলী সমষ্টি সংযোগ হৈছে গতিকে এই কামবিলাক কথা কৈছোঁ মই টকশ্ব'ত একদম চিঞৰ বাখৰ যেতিয়া আপোনাৰ টকশ্ব'ত আমি যেতিয়া তৰ্ক কৰোঁ জনাবলৈ পাই মই কৈছোঁ ভাৰতৰ অন্যতম যিসকল সফল সাংসদ আছে যিসকলে লোকসভাটোত বেছি কাম কৰিছে তাৰ ভিতৰত অন্যতম দুজনৰ নাম যদি কওঁ প্ৰদান বৰুৱা মই অনঅফিচিয়েল ৰেকৰ্ড কৈছোঁ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়া মাজুলীৰ দলংকেইখন ৰাজ্য চৰকাৰে আগভাগ লৈছে কিন্তু তাত ভূমিকা প্ৰদান বৰুৱা আটাইতকৈ বেছি আৰু তাত অনুপ্ৰেৰণা আটাইতকৈ বেছি সাংসদ তপন গগৈ কাৰণ তেওঁৰ সমষ্টি আৰু মাজুলী সমষ্টি সংযোগ হৈছে গতিকে এই কামবিলাক কথা কৈছোঁ মই টকশ্ব'ত একদম চিঞৰ বাখৰ যেতিয়া আপোনাৰ টকশ্ব'ত আমি যেতিয়া তৰ্ক কৰোঁ টকশ্ব'টোৰ দৰে মোক আশা তাত কৰিলে নহ'ব কাৰণ তাত গৌৰৱ গগৈ বা কোনো এজন মানুহে কিবা চিঞৰ বাখৰ কৰিছে সেইটো বেলেগ তেওঁ মোৰ তাত দায়িত্ব হ'ব তেওঁৰ সেই যুক্তিটো খণ্ডন কৰা আৰু যদি তেওঁ যুক্তিটোত কিবা যুক্তিনিষ্ঠতা আছে মই ফাইলটো লৈ গৈ বিভাগীয় মন্ত্ৰীজনক দিয়া যিটো তপন গগৈ কামাখ্যাত আছে পবিত্ৰ মাৰ্ঘেৰিটা আমি কওঁ আমি মোৰ সংসদত মোৰ মন্ত্ৰীজনক মই কিয় গালি পাৰিম আমুক হৈছে তামুক হৈছে মই যিটো হৈছে সেইটোহে ক'ম মোক টকশ্ব'ৰ দৰে অখিল গগৈ বিহেভিয়াৰ আশা কৰিলে নহ'ব বা বিধানসভাত যেতিয়াই তেতিয়াই যে উঠি দিয়া আমাৰ নিয়মত চলোঁ আমি মোক যেতিয়া ক'বলৈ দিয়া মই তেতিয়া ক'ম বিষয়টোত ক'ম তাৰপিছত দেখিছোঁ যে হয় এই ৰাস্তাটো হোৱা নাই তেতিয়া আমি গড়কাপ্তানি মন্ত্ৰী গাডকাৰী ওচৰলৈ যাম মুখ্যমন্ত্ৰীৰ সহযোগ ল'ম যে চাম আমি এই ৰাস্তাটো দেৰি হৈ আছে এই ৰাস্তাটো আমাক লাগে তপন গগৈ তেনেকৈ হাজাৰ কোটি টকাৰ কাম কৰিছে আৰু অন্যতম এগৰাকী সফল সাংসদ তপন গগৈ ডাঙৰীয়া এতিয়া আৰু বিৰোধীত থাকি চিঞৰ বাখৰ ইংৰাজী কৈ হিন্দী কেনেকৈ কৰি দিলে কি হ'ব একো কামেই নহয় কি হ'ব তুমি মোৰ আপুনি কি আপুনিতো দিল্লীত জড়িত আপুনি কি দেখা পাইছে গৌৰৱ গগৈ কেতিয়াবা মাজুলীৰ সমস্যা গৌৰৱ গগৈ কেতিয়াবা গৰাখহনীয়াৰ সমস্যা এইবোৰ সমস্যাক লৈ কেতিয়াবা সদনৰ মাত পাতিছেনে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰথম কথা হ'ল মই তেখেতক এটা কাৰণে সন্মান কৰোঁ বিলাতত পঢ়া মানুহ অতি সম্ভ্ৰান্ত চহকী পৰিয়ালৰ ল'ৰা ব্লু ব্লাডেড মানুহ খুব ভদ্ৰ ল'ৰা যেন লাগে আৰু মোৰ প্ৰতি তেওঁৰ প্ৰতি সন্মান আছে আৰু তাৰ প্ৰতি মোৰ জ্ঞাতি মোৰতো তেওঁৰ প্ৰতি এটা মৰমো আছে কিন্তু তেওঁ বিগত সময়ছোৱাত সুন্দৰভাৱে ইংৰাজী হিন্দীত কি কথা কৰিলে অকল মোদীজীক গালি পাৰিলে অমিত শ্বাহদেৱৰ লগত বিতৰ্কত লিপ্ত হ'ল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিকোণটো প্ৰক্ষেপ কৰিলে তাৰ বিপৰীতে তেওঁতো আজিলৈকে তাত চাউলুং চুকাফাৰ পৰা সতী সাধনী সতী ৰাধিকাৰ পৰা মহাবীৰ লাচিতৰ কথাটো একো কোৱা নাই বা কিবা হ'ব লাগে বুলি কোৱা নাই সেইবিলাকতো ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়ক আৰু এমপিসকলৰ সৈতে কৰি আছে তেওঁতো আজিলৈকে অসমীয়া ভাষাটোৰ কথা কোৱা নাই তেওঁতো এতিয়ালৈকে বড়োসকলৰ কথা কোৱা নাই আমাৰ বাকী জাতি জনগোষ্ঠীৰ কথা কোৱা নাই তেওঁতো শান্তি সম্প্ৰীতিৰ কথা কোৱা নাই তেওঁ কেৱল গালি গালাজ ইংৰাজীত সুন্দৰভাৱে আৰু আমাৰ গোটেই নীতি নিয়ম ভুল ইত্যাদি কৰিলে তেওঁতো অসমৰ কোনো ভাষা সংস্কৃতি সাহিত্য ইতিহাসৰ কথা কোৱা নাই মইতো দেখা নাই এতিয়ালৈকে কিন্তু ইংৰাজী ভালকৈ মানিব লাগিব বিলাতত পঢ়া মানুহ ইংৰাজী ভালকৈ কিন্তু এই বস্তুটোৱে যোৰহাটত প্ৰচাৰ চলোৱা হৈছে ছ'চিয়েল নেটৱৰ্কিং ছাইটত প্ৰচাৰ চলোৱা হৈছে যে গৌৰৱ গগৈ সদনৰ মজিয়াত চিঞৰ বাখৰ কৰিলে কি হ'ব কামটোতো মোদী চৰকাৰে দিব লাগিব ৰাইজে ভাল পাব যে চিঞৰ বাখৰ কৰিছে চিঞৰ বাখৰ কৰিলে যদি মোৰ মেডিকেল কলেজ চিঞৰ বাখৰ নকৰাকৈ যদি তপন গগৈ চৰাইদেউতো মেডিকেল কলেজ পাতিব পাৰে চৰাইদেউ জিলা মানুহে এতিয়া চিঞৰ বাখৰ বিচাৰিব নে মেডিকেল কলেজখন বিচাৰিব চিঞৰ বাখৰ নকৰাকৈ যদি নিজৰ স্বভাৱসুলভ গাম্ভীৰ্যৰ যদি তপন গগৈ শিৱসাগৰত মেডিকেল কলেজ হিমন্ত বিশ্ব শৰ্মা বা ডাঙৰীয়া বা মোদী ডাঙৰ পৰা আনিব পাৰে সেইটো চাবলৈ কি কৰিব আজি তাত বাটপল অভাৰব্ৰিজখন যে হৈছে এতিয়া তাৎক্ষণিকভাৱে অভাৰব্ৰিজখন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তপন গগৈয়ে তাত যে আগভাগ লৈছে এতিয়া চিঞৰ বাখৰ কৰি কি লাভ আছে গতিকে চিঞৰ বাখৰ কৰি ধুনীয়া ফেচবুকত এতিয়া ৰিল বনাই যায় আজিকালি একদম ধুনীয়া ইংলিছ কণ্ঠ উদাত্ত কণ্ঠ ৰিলত ভাল কিন্তু গ্ৰাউণ্ডত নহ'ব গ্ৰাউণ্ডত ট্ৰিপল ইঞ্জিন লাগিব যে
মোদী চৰকাৰ আছে কেন্দ্ৰত, ৰাজ্যত আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ, মোৰ বিধানসভা বা মোৰ লোকসভাত বিজেপিৰ মানুহ লাগিব, মিত্ৰ দলৰ মানুহ লাগিব, তেতিয়াহে কাম হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰো কাম হ'ব যদি গৌৰৱ গগৈ ডাঙৰীয়াই কথা দিয়ে যে তেওঁ প্ৰতি সপ্তাহত 2-3 আহি ৰিকুৱেষ্ট কৰেহি যে দাদা এইটো মোক কৰি দিব, হিমন্ত বিশ্ব শৰ্মাক যদি ৰিকুৱেষ্ট কৰেহি, তেওঁ যদি সজাতি দললৈ সপ্তাহত এদিনকৈ এপইণ্টমেণ্ট পায় মোদী ডাঙৰীয়া বা কাপ্তানী মন্ত্ৰী বা পেট্ৰলিয়াম মন্ত্ৰী, তেতিয়া কিবা এটা হোৱাৰ সম্ভাৱনা আছে। তেওঁতো গালি পাৰি গোটেই 10 বছৰ কটাই দিলে। এইবোৰ কথা যোৰহাটৰ বাসিন্দাসকলে বুজিছে, জানে, যোৰহাটৰ মানুহে জানে। ইয়াত দাদা চব যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ মানুহখিনি ৰাজনৈতিকভাৱে সচেতন। তাহানি স্বৰ্গদেউ দিনৰ পৰা শাসন কি বস্তু, বহুত কথা কোৱাৰ কাম কৰা কি, এই কথাখিনি অন্তত বেলেগ নকওঁ মই, ৰংপুৰীয়া ৰাইজক বা আমাৰ যোৰহাটীয়া ৰাইজক বুজাব নালাগে। গতিকে তাৰ মানুহে জানে কোনো মানুহে বিৰোধী দলৰ 20-30জন মানুহৰ পুঞ্জীভূত পিছফালে বহি থকা মানুহজনক ভোট দিব নে মোদী ডাঙৰীয়াৰ এজন সেনাপতিক ভোট দিব। সকলোৱে জানে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হ'ব। এই ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিবলগীয়া বহুত যুগলৈ মুখ্যমন্ত্ৰী হৈ থাকিব। গতিকে এই দুগৰাকী মানুহৰ সুযোগ্য প্ৰতিনিধি এজনক ভোট দিব নে ইংলিছ কৈ বিৰোধী আচৰণ কৰি থকা মানুহজনক ভোট দিব। এটা সাধাৰণ কথা, ভাল লাগিব পাৰে। মই চিনেমা চাই ঋতিক ৰোশনে যেতিয়া ধুনীয়া ডান্স কৰে বা হেৰি কৰে, মোৰ সেইটো ভাল লাগে, দেখি ভাল লগাটো, কিন্তু মোৰতো ভাতটো নাহে নহয় তাৰ পৰা দাদা। ঋতিক ৰোশনৰ যিটো ধুনীয়া কিক ডান্স, ধুনীয়া অৰিটৰী স্কিল, সেইটো দেখি ভাল লাগে। মইতো থাৰুৰৰ বক্তৃতা শুনি আটাইতকৈ ভাল পাওঁ, কি ধুনীয়া ইংৰাজী কয়, দেখি ভাল লাগে। দেখি ভাল লগা আৰু মোৰ অৰুণোদয় আঁচনি, মোৰ ৰেচন কাৰ্ড, এইবিলাকত কি কৰিব গৌৰৱ গগৈ, কি তেওঁৰ হেৰি আছে। আৰু দাদা এটা কথা কওঁ, গৌৰৱ গগৈ এটা ব্লাণ্ডাৰ মিষ্টেক কৰিলে। তেওঁলোকে মানে সেই বেছি ইণ্টেলেকচুৱেল, বেছি ইকনমি জনা কথাবিলাক তেওঁলোকে যে তাচ্ছিল্য কৰে যে আপোনালোকে হিতাধাৰী বনাই দিলে, তেওঁলোকৰ মতে অৰুণোদয় আঁচনি বেয়া, বন্ধ হৈ যাব লাগে, তেওঁলোকৰ মতে কিয় কৰদাতাৰ পইচাৰে আই মাতৃসকলৰ ঋণ ঘূৰাই দিব লাগে, তেওঁলোকৰ মতে কিয় ৰেচন কাৰ্ডক অৰুণোদয় দিব লাগে, আয়ুষ্মান কাৰ্ড দিব লাগে। এই মানুহখিনিয়ে কিন্তু এতিয়া সুযোগ লৈ আছে যে আমাক হিতাধাৰী বুলি তাচ্ছিল্য কৰিছা, এই আঁচনিবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়াই দিছে, এইখিনি তোমালোকে বন্ধ কৰাৰ চক্ৰান্ত কৰিছা। ৰেচন কাৰ্ড হোল্ডাৰটো এটা মানুহৰ ভোট নাপায়, বাগানতো তেওঁলোকে 0.1% ভোট নাপায়। বাগানৰ মানুহে দাদা এইটো কথাখিনি কৈ ল'ম, বিশেষকৈ আপুনি যেতিয়া উজনি অসমৰ কথা পাতি আছে, বাগানত আগতে ব্ৰিটিছৰ দিনৰ পৰা যেতিয়া কংগ্ৰেছৰ দিনত বিশেষকৈ বাগানৰ ৰাস্তা এটা গৈছে, একাটো বোকা, তাত যেতিয়া তাৰ মানুহবিলাক যেতিয়া ৰাইজ যায়, কংগ্ৰেছে কি কয় জানে নে, এইটোতো মেনেজমেণ্টৰ বস্তু, এইটো বাগানে মালিকে বনাব। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিলে যে নহয়, বাগানৰ বস্তু হ'ব পাৰে, কিন্তু সি তাত যে 1000 মানুহ আছে মোৰ নিজৰ ভাই ভনী, 855খন বাগানত আজি ৰাস্তা বনাই দিলে। সন্তান জন্ম দিয়াৰ আগদিনাখনলৈকে আমাৰ বাগানী আই মাতৃসকলে পাত তুলি থাকে, যিহেতু মজুৰি পাব লাগিব, ঘৰ চলিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰে কি কৰিলে যে নাই, আমাৰ আই মাতৃসকল বা আহিবলগীয়া সন্তানটোৰ সুস্বাস্থ্যৰ বাবে তেওঁলোকে ঘৰত বহি ৰেষ্ট লওক, তেওঁলোকক কিন্তু মজুৰি দিয়া হ'ব। আজি বাগানৰ স্কুলবিলাক কি কয় যে যি হয় হ'ব বাগানৰ স্কুল, কিন্তু আমাৰ বিজেপি চৰকাৰে কি কৰিলে, নহয় বাগানৰ স্কুল যদি কোন পঢ়িব, তাত মোৰ নিজৰ ঘৰৰ ভাই ককাই পঢ়িব। গতিকে 118খন বিদ্যালয় ইতিমধ্যে হৈ গ'ল, আৰু বিদ্যালয় বনি আছে। ইলেক্ট্ৰিচিটি বিল দিয়াৰ কালচাৰটো কমি আছিল, ইলেক্ট্ৰিচিটি বিল দিব পৰা নাছিল, আজি সিদিনাখন গোটেই ইলেক্ট্ৰিচিটি বিল ফ্ৰী কৰি দিলে। এই কথাবিলাক শিক্ষা, দীক্ষা, সংস্কৃতি, মৰ্যাদা, দয়াল দাস পানিকাৰ পৰা মাংৰি মেমলৈকে সকলো আমাৰ স্বৰাজৰ আন্দোলনকাৰী শ্বহীদ সকলোৰে উত্থান, নিজৰ সংস্কৃতিৰ বিকাশ, এইবিলাক যে আজি কৰিছে, সেইবিলাক আমাৰ বাগানীয়া মানুহে জানে। বাগানীয়া মানুহে এটাও ভোট নিদিয়ে তাত। জনগোষ্ঠীয় কথাটো কৈ দিছোঁ মই, ট্ৰাইবেল মানুহ কংগ্ৰেছৰ পৰা কেতিয়াবাই গুচি গ'ল। আপোনাৰ তিৱাৰ পৰা কাৰ্বিলৈকে, ৰাভাৰ পৰা বড়োলৈকে প্ৰতিখন পৰিষদীয় নিৰ্বাচনত আমাৰ 100% আসন আছে। গতিকে তাত বেলেগ কথা নাই দাদা। মানুহে এটাই কথা, মানুহে কেতিয়াও হাৰিবলগীয়া দলটোৰ এগৰাকী ইংৰাজী ভাল কোৱা মানুহক এটাও ভোট নিদিয়ে। দিব নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধিজনক, দিব হিমন্ত বিশ্বৰ প্ৰতিনিধিজনক, কাৰণ আমাক শান্তি লাগে, সমৃদ্ধি লাগে, প্ৰগতি লাগে, আৰু অঞ্চলটোৰ বিকাশ লাগে। তাত ইংৰাজী ভাষাই নোকোৱায়।